চালা বতৰটো বেয়াকৈ আহিলে। আজি মই যাব সুধিছিলোঁ কলাগুৰা হাতত, এই কি ধুনীয়া নতুন কাপোৰ পিন্ধিলোঁ সাজি গেছি। কিতাপখনে চাওঁ ৰ, বহুৱে ৰচোন কিতাপখনে অলপ চাওঁ ৰ। ফল কৰ কিতাপখনে পঢ়ো ৰ। চশমাযোৰো এই আধা চিঙা চশমাযোৰ পাইছোঁ, পাই কিনে আৰু অৱস্থাই বেয়া আছে। এই কুশলকৰ কিতাপখন পঢ়ি লওঁ ফাৰ্ষ্ট। আমাৰ ভিক্ষি মৰাটো বা ক'ত বা গেল, ঘৰতে এনে বস্তিতে আছে। ময়ো ইমান বুঢ়া হৈ আছোঁ, বয়স হৈ আছে। কাহে আগত ধৰছি নে বেমাৰে আগত ধৰছি। ভিক্ষি মৰা ক'ত বা যাই মৰছি। পিতে মাৰিব আছা? মই এই বুঢ়া বয়সত এনেকে আছো, তই কি কৰিছা? কচু কি কৰিছা তাতে? নকবি হয়, মই হাগা লাগছে নে হাগবা গেছো। তই কিমান হাগা আকা মই কবা গেছো, হাগা লাগছি দি আকৌ। হাগাৰ কথা কৈছা মই মানে হাগা হোৱা নাই আৰু মোৰ হাগা কথা কৈছা। সেইগিলা বাদ দি, আজি মই কলাপুৰ হাতত যাম, গম পাইছা নে নাই? সেইকাৰণে এইকেইদিন ঘুমিৰ আগতে পাৰতে গোন্ধ লিছে হাগা হোৱা মানে। আৰু তই কলাপুৰ হাতত য'ত যাই গেল মোক কিবা নকবি, ভাত বনাব লাগব, আহিবি সোনকালে, মই যাওঁ এতিয়া। এডালো মানে এই থোচডালক কি জন্ম দিলো, এই খাৱা থোচ চাই কি খাই থাকা আৰু হাগি থাকা। এই বুঢ়া বয়সত মই চব কৰিব লগা আছে। আগৰ কথাগিলা মোৰ মনত পৰিলে কিবা দুখে লাগে। এই ফুটা মাৰটা এই তিৰি অনাৰ পিছত ইয়াক মই দি আছো সেকা। ইয়াক মই কলাপুৰত যাওঁ, কলাপুৰা বা ক'ত গেছি। সিও মানে মোৰ সমনীয়া আছিল, সিও মোতকৈ বুঢ়া হ'ল গম পাইছোঁ। সি বা কি কৰিছে খাৱা লোৱা খবৰে লৈ আহোঁ। আমাৰ থোচে খাই থাকা আৰু হাগি থাকক। যাবাৰ টাইমতো লাগিলে নে আকৌ। এতিয়া যাওঁ দে। বুঢ়াটা যাই মৰিলাই নেকি? পিতেৰো স্বভাৱটো বেয়া নহয়, আপি চাপি দেখা পালি বৰষুণ যাকো আহিছি। পিতে যাবা ভাত বনাব লাগে এতিয়া। অকথা পিতে ডালে ইমান অকথা। পিতে যাবা ভালেই হ'ল, পিতে বিচনাত পইচা থৈ দিয়ে। মই পইচা ছাগল, সেই পইচা দি মই মালতীক এযোৰ কাপোৰ দিব পাৰিম আৰু পিতে গমে নাপাব। ভালেই হ'ল, মই এনেই টেনশ্যন কৰি আছোঁ। ভালেই হ'ল দি মই যাওঁ, পইচা আছে না চাওঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।